ধনজিতৰ মা উঠি আহিছে বহুত গালি খাই আছো মই কাম কৰা মানুহ আজিৰ দিনত সেই গাইছ ওয়েলকাম টু মাই চেনেল ধনজিত ব্লগটো আপোনালোকক স্বাগতম জনালোঁ আজি এটা লং ভিডিঅ'লৈ বাকী আপোনালোকে টাইটেলৰ চাই পাইছে গম পাইছে যে আজিৰ ভিডিঅ'টো কি ওপৰত হ'ব যাইছে কথাই উলিয়া নাই গাইছ এই নিয়াৰ চাবি নেকি চাওঁ নিয়াৰ চাওঁ চাৰিপিনি নিয়াৰ চাওঁ একদম পুৰা চাৰিপিনি বগা 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 হৈছোঁ আৰু আপোনালোকেতো বিচনাৰ পৰা উঠেই নাই আৰু সেই টাইমত মই কেমেৰা লৈ কিনে ভ্লগ বনাই ৰেডি উপায়তো নাই আৰু ভ্লগাৰ মানুহ কি কৰিম অতি বাগাদি থাকছোঁ বিচনাত মই ভ্লগ বনাম ক'ব লাগে নাই বাগাত দি চাই থাক ভাত খাইহে চাই থাক চাহ খাইহে চাই থাক আৰু যিমান ঠাণ্ডা নাথাক মোৰ ড্ৰেছ হাফ পেণ্ট আৰু স্পৰ্টিং কাৰণ মোৰ নাম ধনজিত দাস নহয় ধনজিত পাগলা তো তাৰ পৰা চিধা আহি গ'ল মন্দিৰক লৈয়ে কাৰণ আমাৰ প্ৰথম এটা কাম আছে আৰু সেইটো হ'ল ভোগ দিয়া কোন ভাই কি ইমান দেৰি ক'ত গৈছিলি জোৰত নকবি আৰু যি কৈছে নকওঁ বান্ধি থৈ দিব কৈছে কোনটা সেই নাপয় নাপয় আমি তাৰ পৰা চিধা উলিয়াই দিলোঁ কাৰণ ভোগটোতো দি হ'ল এতিয়া ভোগ বনাব আমি আহিম খাম আৰু বহুত কাম বাকী আছে দে এইটো ভিডিঅ' যোন যোন আপনি চাই হাপি মোৰ ফালৰ পৰা দে তো আপোনালোক লগ পাইছোঁ সন্ধিয়া সময় বিৰতিৰ পিছত তেতিয়ালৈকে আপোনালোকে কিবা অলপ খাই লওক আছা দুদিনীয়া হোটেলৰ এতিয়া আৰু ইফালে আছে আমাৰ চন্দ্ৰ ভাই জিত ভাই আৰু আমাৰ হিমাংশু ভাই বাকী ভাই নাই খবৰ পাতি শান্ত হৈছে যে একো কোৱা নাই শান্ত মানে আজি বাবুনটো আমাক পাগলা কৰি দিছে এই বামুণটো কিবা এটা দিব লাগে চাই কিনে ধামাকাতে মজুত ভাত বনাই পইচা নিদিব চাই নেকি চাই লওঁ তাৰপিছত আমি খাওঁ ধনজিত ভাই কি লৈ লাগিলা এই মুড়ি কিলো তাত 10 টকাত কম পইচা তাতে অলপমান বুন্নু কৰে এনা কাছক দিবি নেকি দে তই অলপ পুণ্য কৰছ দে পুণ্য কৰ দিছ পুণ্য কৰ অলপ পাপটো লাগছে আৰু বহুত গাই চেণ্টাৰ ওর কাছক আনে তো চাক মাৰিলে তো বয়া বুধ এ একো পানীত খেতে যায় নেকি কাছই নাই তো আমি আই নহয় না আমি পাপ করার কারণে কাছক গিলা নহছে ওর ই আর কো দিচ্ছি ই কি জাপ মারা প্ল্যানিং করছে নাকি বাবা পারবি না বজাবা আজিৰ দিনত নৰা দেচোন তই বজাবাৰা তোক জিলে গৈ দিম বজাও দেই ও পাম যাব দেখোন বজাও বজাও তই পারবি এ মই বজা না মই ইতে দিবি নেকি কিন্তু এইটো এ এমান মোৰ পইচা নাই দে হ'ব এ চাই কিনে থৈ যায় কিনবা নগৈ হোৱা চন্দ্ৰ ভাই কাছু কিটা কি মুড়ি দিলো কিয় নাখালাই এ কাছু গিতা না কাৰণ আছে তই গম পা নাই কি হৈছে কলো তো কি কৰিব না তোৰ লগত সি এনা এটা পাপি মই মানুহ ভাবছিলো মানুহখিনিতে কাছু কিটা দেখা মানে মই কো ল'ম হালিমটো বা ৰম হয়নে নহয় কি হ'ব সি দেখা পাই নো কাছুটো দূৰৰ কথা পিপৰা এটা ওচৰত নহয় এই পাপিষ্ট সি গা চা ধুৱাইছে না তাৰো নাই ঠিক চন্দ্ৰ ভাই অ এটা মক্কা খেলা এটা চাবি নেকি দে দেখো না মই পৰ ডাইৰেক্ট তলত পৰিম আৰু যদি নপৰ ডাইৰেক্ট কেমেৰাটো থু আরে কি পৰলো ক্লিপটো দিম নপৰলো ক্লিপটো দিম পৰ জাগাখন দি দেখৰ যাব এ দেখছ না কত দূৰ চাই লও ডাইৰেক্ট উঠে কাছু পানী কি আছে মই আকৌ নাই তলত শিল আছে এই চাবি না চাও দে ও দেখছ এ আমার ক্যালিস্থেনিক বয় পাগলা ম্যান ও রঞ্জিত ভাই এ তো আজি এটা চ্যালেঞ্জ দাও কি চ্যালেঞ্জ এ মাধৱৰ চিৰি কেইখন তই গণচোন আজি কনচন মানে না মানুহবিলাকৰ হিচাপত কিবা 94 নে 95 খান থাকো এ তই গণচোন আজি কেইখন তই কেমেৰা ধৰি ধৰি পিছি পিছি যাবি অ যাই আছে দে তই যাবি দে ষ্টাৰ্ট কৰিলো চাও দে এখন বেৰা কৰিলো এখন দে এখন দুখান তিনখান চাৰখান পাঁচখান ছয়খান সাতখান আঠখান 9 10 11 12 13 14 15 জন দিয়া 16 17 18 19 20 21 22 23 24 25 26 27 খান হলা 27 27 28 29 30 31 32 33 34 35 37 38 39 40 41 42 43 44 45 46 47 48 49 50 খান হল 50 50 51 52 53 54 55 56 অ 90 সিরিয়াস ডাইরেক্ট গনছু লাইভ দেখা হিসাব 93 খান সিরিয়াস হল বহুত মানে কৈছিল
94 নে 95 বা বয় ভাগত ধৰিছে দে মানক ভাই পালে বাকী ভাইটোৰ ইমান দেৰিকে হ'লে গাড়ী পোৱা নাই বাকী দি আছে না নাই মানে মোৰ ভিতৰত লাইক কমেণ্ট চেট দি আছে না দি দেখিয়া এইফালে হিমাংশু ভাই আমাৰ মানে এটা আংঠি আনিছে কিনি আনিছে চুৰ কৰি আনা নাই বাকী ভাই কি কৰিবি এটা আংঠিটো আনিছে যি আংটিটো আনলো কিনি যে বহুত দিন ভাই আবি চাবি একো নাই আংটি মানে আকৌ মানে দিবে লগা কোনো নাই মোৰ ছাবস্ক্ৰাইবাৰ আছে তো ছাবস্ক্ৰাইবাৰক দিবি তই ভিডিঅ'টো দি দি এই কৈছে এই আংঠিটো এক যোনে ৰাস্তাত দেখা পায় নাম হৈছে হিমাংশু ইনষ্টাটো আছে আৰু হিমাংশু কিবা কিবি বুলি আছে আপোনালোকে চাৰ্চ কৰি মেছেজ চেছ দিয়ক তাৰপৰা ৰাস্তাত লগ কৰিলে আংঠিটো ডাইৰেক্ট লৈ যোৱা আংঠিটো কিন্তু ধুনীয়া দেই কিমান অলপ বেঙনীয়া কালাৰ ডায়মণ্ড আছে আপি চলি পিন্ধিলে বঢ়িয়া লাগিব আংঠিটো ইমান কষ্ট কৰি যে আমি ৰাতিলৈ ফুৰি গ'লোঁ এতিয়া যে আহিলোঁ আমি মানে চাহ তাহ খাব নালোঁ অলপ কষ্ট হৈছে তলৰ পৰা দাঙি আনিছোঁ বস্তু গম পা মই কাম কৰা মানুহ মই 2 বেন গৈছো ময়ো গৈছোঁ 4-5 মাতছি বাৰ্থডে পাতছি কি পাতছি খা বস্তু ব্যৱস্থা কৰিব লাগিব ও তঞ্জিত ভাই কি কৈছা এগুলা আমি যিটো মানে তো ধৰিলে পৰিৱেশৰ তলত যিটো গণেশ মন্দিৰ আছে মানে মজা আৰু মই ভিডিঅ' বনাইছিলোঁ যাবাৰ আজি একবাৰ যাব লাগিব এই চন্দ্ৰ বাছা হালাই নেকি চাহ খাওয়ারে কথা কৈছে না তাতে দে হ'ব দে আৰু কি যাম দে না তলৰ মানুহটোত যাব লাগিব একবাৰ ও ৰঞ্জিত ভাই অঁ ভাই কি কওঁ ওই অলপ ইউটিউবার হইলে অলপ লাজ থাকবে লাগে তোর হ'ব নেকি আৰু কলি বহুত মানুহগিলা চাহর বদনাম দিয়েছে আর নিজে চাহ খাইছা এই না চাই মাত্ৰ দিলে মই নিদু বুলি ভাবিছিলোঁ নিদ বুলি আছে এমন কথা শুনি আমাৰ লগতে আৰু আকাশ চাওঁতে হ'ব দে দোকানতো কিনি খাব ভাই কেনে লাগছি কেনাইনো লাগছি কে নাই মানে মই জিমত নাযাওঁ কৈছো ভাই মানে হে তই মোক বহুত লগ দিছিলি জিমত যাবা জিমত যাবা কিন্তু মই নেগেলো তুমি মটিভেশ্যন কমতি হৈছে নেকি চন্দ্ৰ ভাইৰ গান লগাব লাগিব চন্দ্ৰ ভাই কিবা এটা আওগে তুমকা ভাই কিটা মা হিসমতি নহয় নহয় চন্দ্ৰ ভাইৰ মোটিভেশ্যন যে চন্দ্ৰ ভাই কিবা এটা মটিভেশ্যন দে লাইন এটা কৈ দি হাতখন ভাঙছি দেখি কেনে না নহয় এটা মটিভেশ্যন তোৰ লাইন এটা কৈ নিতে কেটা গান লাগি দিলে বাহুলে গান দিলে ডাঙ্গাল ডাঙ্গাল লাগব ডাঙ্গাল ডাঙ্গাল জিন্দা মা হিসমতি কি লাগব দে হ'ব দে যাবা ভাগত দেছি আচ্ছা মই এটা বস্তু কৈছোঁ দিয়া আমাৰ আপাকেইটা এতিয়া আজা কৰি কিনে বস্তু কৰি আনি দিছে না আৰু আপিকেইটা এতিয়া ৰিলচ আৰু ফটো কৰি আছে হারা কথা হতে কই দিবে বাকী বৰ্তাইতা কেনে খবৰ দে আহি আছো আগৰ পৰাই তোক দি যাম দে কিবা এটা যাওঁতে আমি এতিয়া ভাত খাওঁ আপোনালোকে খানা যে খাই লওক ইফালে ধুনীয়া কৰি ভোগ এগাল ইফালে ৰঙালাও দিছে আলু দিছে আচাৰ আছে জ্বালা আছে পায়স আছে আৰু পানী আছে আৰু আমাৰ ভাইটো গোটেইকেইটা খাইছোঁ তো গাইছ মই খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ এই ৰেডি এতিয়া ঘৰত যাওঁ বহা জেগা অলপ দিয়া হয় কি কিনিলে কি কিনিলি তই ভোগ খাব আহিছে না মন্দিৰত দেখা পাইছে ময়ো হেৰি কিনিব আহিছে এই চন্দ্ৰ ভাই কি কিনিলি আৰু ৰুদ্ৰাক্ষ কিনিছোঁ আৰু চন্দ্ৰ ভদ্ৰে মালাডাল আছে মই কিনিছোঁ কেইটকা ল'লে গোটেইখিনি 150 সঁচাই আৰু এই জিমকা অৰ্ডাৰ লৈছে ইউ এডাল লৈছি দেখো দিছোঁ একবাৰ উলিয়াবই পৰা নাই মন্দিৰত আহিলে ইমান এইগিলান বস্তু অলপ ল'ব ইচ্ছা যায় কিন্তু আমি ক'ত অকল গম পোৱা নাই 150 টকা দিলো বস্তু দিলোছি না ৰুদ্ৰাক্ষ থাকিলে ল'বই অলপ দাম এই এক টকা পইচা নেকি আগের দিনতে 1 টাকা তো মূল্য বহুত আছে মার্বল 5 টাকা কিনা আর দিন দিলাম না আজিকালি চলে রাস্তা করতে নিবুদ হবে কি করতে আর গলি চুপ করছি না মই মন্দিৰত কিন যোৱা আমাৰ মন্দিৰত 1 টাকা দিবি বেছিকে দিবা না তো গাইছ তাৰ পৰা আহি আৰু ক্লিপ লোৱা নহ'ল কাৰণ বাহিৰি মই জিমত গ'লে তো ইতেনে ঘৰত আহি কিনে অলপমান ৰেষ্ট ল'লোঁ আৰু আপোনালোকে ভাবছে যে ভোক দিছে আৰু বহুত কিবা আয়োজন ৰাতি বাকী আছোঁই মই ভিডিঅ'টো সেইকাৰণে আপোনালোক লাগি থাকিব সেইকেইটাও ভিডিঅ'টো হোৱা নাই তো প্ৰথমতে আমি যাই লওঁ ৰাস্তাগিলা কাৰণ ভাইটি ৰখি আছোঁ সিহঁতে বোলে একবাৰ ফুৰিব যাব তো ফুৰি আহোঁ আৰু কিবা এটা খাওঁ সৰু কৰি যাই কিনে কি কওঁ যো আৰু অনু বাইকেল বাকী ভাত কে নাই এ বঢ়িয়া ঠাণ্ডা কেনে লাগছে যেদিন কিবা খুৱাব লাগিব তই কিয় ঠাণ্ডা ক'লে তহঁত লাগছে মোৰ ঠাণ্ডা লাগে নাই কিবা খুৱাব লাগিব তই কিবা খাব লাগিব মানুহ মাতাৰ হৈ কিনে বস্তু খাব লাগিব ন তোৰ কালি পৰা মাতা এই ৰিজনটো মই এতিয়া নকওঁ আমাৰ ডাইৰেক্ট ডেষ্টিনেশ্যন এণ্ড লোকেশ্যনটোত যাই লওঁ তাৰপিছত গোটেইখিনি মই বুজাই তোকো ক'ম অনুভৱকো ক'ম আৰু ছাবস্ক্ৰাইবাৰখিনিকো ক'ম কি কওঁ গাইজ ৱেইট কৰক ৱেইট কৰ যাই আছোঁ দোকানৰ পৰা আমি অলপ খোৱা বস্তু লৈ এইটোৰ নাম কি আছিল ভেলপুৰি 1 পেকেট চচ ষ্টিক 2 পেকেট আৰু এইটো বাদাম কিবা পকৰা বাদাম 3 পেকেট আৰু এইটো কিবা কি ভুজা টানা কিবা ভুজা আৰু এইটো কুচকুচ আৰু অৱশেষত আমি আনিছোঁ এইটো ঠাণ্ডা বেলেগ বুলি নহয় গোটেই গাইছে আপোনালোকে এই চাওঁ চিল ফুলি দি চলাই আছে মিছা ওচৰে মাত এই চাওঁ এইটো ঠাণ্ডা 30 টকা ঠাণ্ডা এনাৰ্জি পাই এইটো খালি আৰু এইখিনিতে আমাৰ মিছ কৰাৰ দায়িত্ব লৈছোঁ তোক আৰু অনুভাগ দিছোঁ আৰু গাইছ আৰু ঠাণ্ডাও নালগৈ চাওকচোন পেৰি ৰাখো সেহা দিম আজি ৰাতিপুৱা কালিৰ পৰা হাইস্কুলৰ আগত তোক কি বহিম দে মিক্সাৰ বেছ পাৰিবি চন্দ্ৰ ভাই পাৰিব নাই নৰয় এই মিক্সাৰৰ পৰা হবাৰো মিক্সাৰৰ পৰা হবাৰ দেচোন দে জলুত মাৰ অলপ গাত বলি নাই মাৰছো অলপ ভালকৈ মাৰছো আৰু
জক্ৰ দি পুৰে জক্ৰ দি পেলাই গুটি পিনে নিজান কাবে তো কোম্পানীকো বিট কৰি দিব ৰ মিক্সাৰ হৈ দিও না মিক্সাৰো এটা বস্তু কিনে মিক্সাৰ বোলে ভাল পইচা পায় তই কি জানো অলপ অলপ বস্তু মিছে আপীগিলাক তই ঠগ এনে নহয় 5 টকাৰ ইটিমেণ্টমেণ্ট দিয়ে বঢ়িয়া বিজনেছ মই ক'লো না কিছু লাগে যদি মই ইউটিউব চিউটিউবৰ পৰা আৰু এনাও এইগিলাখান সৰু সুৰা বস্তু লৈছোঁ আৰু যদি ঘৰত মই কাম চাম যদি নকৰোঁ হাইস্কুলৰ আগত ডাইৰেক্ট এই তোক ক'লো আৰু মই ডাইৰেক্ট গেটটোত মিক্সাৰ এখন ঠেলা বনাম মিক্সাৰ পিছত তহঁতে কিন্তু হেল্প কৰিবা মোৰ লগত আহিবা পাৰা আহিবি 2 তাৰিখ জুনীয়া যাৰ কাম নাই সি আহিবি তই মিছ কৰা এইকাল বস্তুটো খাই কিনে ভাল লাগিছে আৰু আপোনালোকে যদি খাম বুলি যদি ভাবি আছা ডেইলি 8:30 বা 8:15 হাইস্কুলৰ এইখিনি জেগাত আৰু বিনা ফ্ৰী তাৰ মানে গোটাইলে পইচা আছে তুলি কিনে অলপ সৰু সুৰা পাৰ্টি ডেইলি কথা কথা এমন ডাঙৰ ইউটিউবাৰ নহয় না সৰু ইউটিউবাৰ সৰু পাৰ্টি সৰু মানুহ সেই আৰু ও ৰঞ্জিত বা তোৰ কি ঠাণ্ডা চাণ্ডা নালাগে নেকি না ঠাণ্ডা মিছা কথা ক'লে মই ঠাণ্ডা নালাগে মোৰ 1 নম্বৰ কথা আৰু কি জানে এই বস্তুটো হয় মই আজি কেইদিনমানৰ পৰা বহুত গালি খাই আছোঁ ঘৰৰ মাৰ গালি কাকুৰ দাদা বাইদেউ বৌ ভণ্টি খুৰী খুৰা আইতা ককা বৰমাই পেহী যিমান আছোঁ আৰু চবৰে মানে গালি খাই আছোঁ তই চুৱেটাৰ নিপিন্ধা জেকেট নিপিন্ধা লং পেণ্ট নিপিন্ধা তোৰ নজৰ লাগিব বেমাৰ হ'ব কিবা এইগিলা বস্তু মই বিশ্বাস নকৰোঁ তোৰ ঠাণ্ডাকে নালাগে মানে ঠাণ্ডাকে এইটো মই প্ৰেক্টিচ কৰি আছোঁ আজি মই ভালি আছোঁ কালি ধৰিলোঁ মই অৱস্থা নহয় গ'লো মই ৰাতি ফুটপাথত বাগত দিব পাৰে হ'ব পাৰে তই কি হিমালয় পৰ্বতত কি তপস্যা কৰিব যাওঁ মাথা মাৰিছ নেকি নে বেয়াৰ এইটো কিন্তু তই সঁচা কথা জেনাই নালাগিলে মোৰ কাৰণে সৰু কথা নহয় কাশ্মীৰ যাওঁ মাথা মাৰিছোঁ এইবাৰ না কাশ্মীৰ যাওঁ মাথা মাৰি আছোঁ মই হাফ পেণ্ট আৰু অকল স্পৰ্টিং বা গেঞ্জি পিন্ধি যাম আৰু বহুতে মানে মোক ঘৰত কৈ কালিবাৰে কিন পিন্ধিম তেওঁ কথা দিলোঁ কালিবাৰে মই কালিবাৰে গাইছে আপোনালোকে লুকটো একবাৰ মোক দেখাই দিছোঁ কি পিন্ধিছোঁ লুকটো যায় না স্পৰ্টিংটো চাই হাফ পেণ্ট আৰু এই লুকত মই মানে ডেইলি এনি টাইম মানে ঘৰৰ গালি খাওঁ আৰু কথা দিলোঁ মই আজি কালিবাৰে বস্তুটো পিন্ধিছে না এমান মানুহ কোৱাৰ পিছত কথা নুশুনিলে ভাল নালাগে কিন্তু টেনশ্যন কালিবাৰে আৰু এটা মানে কি মই প্ৰেক্টিচ কৰি আছোঁ কালিক লাগি যদি মোৰ অৱস্থা বহাই আহি যায় ফুটপাথত যদি বাগাত দিব লাগে তেতিয়া কি কৰিম কৈছোঁ মই তহঁতে কাপোৰ দিবি মোক তেতিয়া কবি কি এই পাগলা হৈছে ই বাগাত দি থাকি এনেকৈ তেতিয়া তই কাপোৰ দিব নাই সেইটো প্ৰেক্টিচ মই এতিয়াৰ পৰা কৰি আছোঁ ৰাজভাগিন ভাত খালি কেনা লাগছে খাই তই খালি নেকি মই খাইলো কি বলি মই আৰু ভাই গাহৰি থকা গম নাপালো গাহৰি খালে মোৰ অলপ চলপ পেটৰ বিষ হয় সেইকাৰণে আৰু ব্ৰইলাৰ দি আৰু পেৰি দিলো আৰু উপায় নাই যদি ক'ব যে তোক ঠগৈছিল ঠগোৱা নাই গাহৰি নিদিলে মই গম নাপালো মোক কিয় গম মই পাই খালো একনে ব্ৰইলাৰ বুলি চয়াবিন তই গমেই পোৱা নাই আকৌ নহয় গম পাইছো মানে আমাৰ লগত খাবি না আমাৰ লগত খাবি না আৰু 2 বাৰ খাব নোৱাৰা আৰু একবাৰ টেংকি ফুল কৰি দিলো চেঞ্জ কৰিয়া এনে চিষ্টেম আমি কত বস্তু কেতি বিয়া আছে এইগিলা গম পাইছো কিন্তু কথা কৈছি মই টেংকিটো ফুল কৰি দিলো না পুৰে এটা কোনো অলপ ইনোচিনো হয় খোজকাঢ়িয়া এই ইনো খাব নোৱাৰা এই ইনো খাব মাল আছো সুমন ভাই তোৰ হাসে না নাই কেনা লাগছে খাই একো নেতে গাহৰি তোকো দিয়া নাই গাহৰি এই আমাৰ লগত হৈছে না এটা আমাৰ লগত আৰু খাবি তো হলে ভাত আহি গেল মাংস আছে চব্জি বতা এই জিত ভাই কেনা লাগছে খাই চন্দা ভাই কি আছে না বঢ়িয়া লাগছে খালে দে গেছ ভাতকেইটা খাই দে ভোক লাগছে ভালদা ঠিকই আছে ধুনি মাছ যাক মোবাইল দিছো তে চন্দ্ৰ ভাই ঘৰত যাবি আৰু ঘৰত যা আজি কেনে লাগিল পিছে বঢ়িয়া লাগিল তো গেছ আজিৰ দিনটো অৰ্থাৎ ৰাতিটো এনেকৈ গ'ল তো আপোনালোক বাকীখিনি মই কালি লগ পাইছিলোঁ টোপনি মাৰোঁ আজি বহুত কষ্ট হৈছে কিছু জিম মাৰিব যাওঁ আৰু ওপৰত এমন বস্তু থাকিলে যে আজা চিৰি মাধৱ চিৰি ৰকম দে আৰু গাইছ খালি একদম ভাগা চাগা ধৰিছে ৰাতি ভিডিঅ' কৰা কিবা আজি আৰু নহ'ব দে চব কালি এই গাইজ গুড মৰ্নিং এতিয়া মই উঠলো তঞ্জিতো মা উঠি আহিছে আৰু ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট কৰিব তো গাইছ গুড মৰ্নিং অলপ আগত টোপনিৰ পৰা উঠি চিধা আহি গ'লোঁ ৰাস্তাকালি যাই কালি তো আমি মন্দিৰত ভোগ খালোঁ আৰু ৰাতি ঘৰত পাৰ্টিও কৰিলোঁ ইয়াৰ কাৰণটো কি জানে আমাৰ মানে ভাগিনে তাৰ বাৰ্থডে আছিল কালি তাৰ 1 বছৰ কমপ্লিট হ'ল তো আপোনালোকক একবাৰ তাক দেখাই দি আছোঁ এইটোৱে হ'ল আমাৰ সকলোৰে মৰমৰ ভাগিন যাৰ কালি বাৰ্থডে গ'ল বাকী কিছুমান ভাগে নাই তই কিন্তু কালি ভাল পেৰি দিছে দেই ভাগিনক মই গিফ্ট হিচাপত কিবা দিব পৰা নাই তই কিন্তু ইটো ভিডিঅ' তাক মই আজি আপলোড দি থৈ দিলোঁ যাতে সি ডাঙৰ হ'লে ভিডিঅ'টো চাই কিবা গম পাই কি হয় চন্দ্ৰ ভাই এতিয়া গম পাই তাৰ বাৰ্থডে কেনে ষ্টাইলত কি কৰি পাৰছি আৰু সি কিমান ডাঙৰ সৰু এইটো ভিডিঅ' ডাঙৰ হ'লে চালি গম